আছো চৰাইদেউ জিলাৰ দৌল বাগানত আৰু বৰ্তমান আজি মই যাব ওলাইছোঁ দেওহাল। হয়, ঠিকেই শুনিছে, দেওহাল। এই দেওহালতনো আজি কি আছে আৰু দেওহালৰ ভিউ কেনেকুৱা হয়, দেওহাল দেখিবলৈ কেনেকুৱা হয়, গোটেইখিনি এই ভিডিঅ'ত দেখাম। আৰু এই দেওহাল আছে আপোনাৰ দৌল বাগানৰ পৰা সোমাই ঠিক আপুনি 2 কিলোমিটাৰ আহিব লাগিব আৰু 2 কিলোমিটাৰ আহি আপুনি দেওহাল পাব। আৰু যিহেতু দেখা পাইছেনে মোৰ সন্মুখত এটা সৰু পাহাৰ হয়, এইটো আপুনি এটা পাহাৰ হয়, পাহাৰৰ ওপৰত বাগান আছে আৰু এই পাহাৰত আপুনি ওপৰত যাব লাগিব। আৰু এইফালে আপুনি যদি আপুনি গাড়ী লৈ আনে গাড়ী পাৰ্ক কৰিব লাগিব, অথবা আপুনি বাইক স্কুটি যিয়ে নানে আপুনি তাত পাৰ্কিং কৰিব লাগিব। আৰু এই দেওহাল আছে দৌল বাগানৰ পৰা সোমাই ঠিক আপুনি 2 কিলোমিটাৰ আহি দেওহাল পাব আপুনি। আৰু এই দেওহাল হৈছে আহোমৰ পূজা কৰা প্ৰথম যোনটো পূজা কৰা স্থান হয়, আহোমসকলৰ প্ৰথম পূজা কৰা স্থান হৈছে দেওহাল। আৰু এই দেওহাল আপুনি যেতিয়া আহিব চাৰিওফালে কেৱল সুন্দৰ পৰিৱেশ দেখা পাব আৰু কমপ্লিট আপুনি এটা পাহাৰ খোজ কাঢ়িব লাগিব, যিহেতু এটা পাহাৰৰ সম্পূৰ্ণ ওপৰত আছে এই দেওহাল। আৰু আপুনি চাওকচোন মোৰ চাৰিওফালে কি ধুনীয়া এটা সুন্দৰ পৰিৱেশ চাওক। যিহেতু আজি ডাৱৰীয়া বতৰ হয় তাৰ কাৰণে অকণমান ৰাস্তাটো অলপ শ্লিপ হৈ আছে, আৰু যিহেতু ডাৱৰীয়া বতৰত কিন্তু ভিউটো বহুত ধুনীয়া হয়। তো আপুনি যদি ভাবে ডাৱৰীয়া বতৰৰ যোনটো লোকেশ্যন অৰ্থাৎ যোনটো ডাৱৰীয়া বতৰৰ ভিউ হয় আপুনি চাবৰ কাৰণে, তো নিশ্চয় আপুনি বাৰিষা বতৰ আহিব পাৰে, কোনো অসুবিধা নাই। আৰু আপুনি যদি ভাবে আপোনাৰ ফেমিলিৰ লগত দেওহাল অহাটো, তো বাৰিষা বতৰত আপুনি ফেমিলিলৈ দেওহাল নাহিব, যিহেতু ৰাস্তাটো অলপ মাটি ৰাস্তা হয়, শ্লিপ খোৱা চান্স থাকে। তো যিহেতু আপুনি যদি ফেমিলি লৈ আপুনি দেওহাল আহে, তো আপুনি ৰ'দৰ দিনত অৰ্থাৎ অলপ ভাল বতৰত আহিব চেষ্টা কৰিব। ওপৰলৈ যিহেতু এই ঠাইডোখৰ নাম হৈছে লাংকুৰি, আৰু যাৰ বাবে এই দেওহালৰ নাম ৰখা হ'ল লাংকুৰি দেওহাল। তো বহুতে কয় লাংকুৰি দেওহাল, কিন্তু ক'বলৈ গ'লে এই জেগাটোৰ নাম অৰ্থাৎ এই ঠাইটোৰ নামহে হৈছে লাংকুৰি। আৰু এই দেওহালৰ হিষ্ট্ৰী গোটেইখিনি কম আপোনালোকৰ, কাৰণ যিহেতু দেওহাল গৈ পাই লওঁ ওপৰত আৰু গোটেই দেওহালৰ ডিটেইলছ দেখাম মই। হৈছে দেওহাল অহা ৰাস্তাটো আপুনি কোনো ধৰণৰ বাইক বা স্কুটি ওপৰলৈ উঠাই নিব নোৱাৰিব, কাৰণ ৰাস্তা দেখিছেনে খুবেই ঠেক হয় আৰু বোকাৰ ৰাস্তা হয়। তো আপুনি আহোঁতে সাৱধান, কাৰণ বৰষুণ বতৰত বহুত বেছি পিছল হৈ থাকে ৰাস্তাটো। কিন্তু ইয়াৰ যোনটো প্ৰাকৃতিক পৰিৱেশ, আপুনি খুবেই এটা ধুনীয়া পৰিৱেশ, আপুনি যেতিয়া আহিব আপুনি অনুভৱ কৰিব কি ধুনীয়া এটা পৰিৱেশ। সঁচাকৈ এইখন অসমতে ইমান ধুনীয়া জেগা ইমান ওচৰতে আছে, আমাৰ সকলোৱে জনাটো দৰকাৰ। আৰু মই জানো যে বহুতেই গম নাপায় যে দেওহালত ইমান এটা ধুনীয়া পৰিৱেশ হয়, দেওহাল সকলো মানুহ আহিব পাৰে, দেওহাল বহুত ছেফ জেগা হয়। তো বহুতে নাজানে, তো যিসকল নাজানে মই তেখেতলোকক ইনভাইট কৰিম দেওহাল এবাৰ আহক, আৰু এই দেওহালৰ এই যোনটো ধুনীয়া প্ৰকৃতিৰ ভিউ হয় এই ভিউটো আপোনালোকে এনজয় কৰক। আপুনি যেতিয়া যিমান ওপৰলৈ আহি থাকিব আপুনি সিমান ধুনীয়া ধুনীয়া ভিউ আপুনি দেখা পাই থাকিব। আৰু দেখা পাইছেনে কি ধুনীয়া এটা সুন্দৰ পৰিৱেশ, মনোমোহা দৃশ্যৰ লগতে আপোনাৰ এনেকুৱা লাগিব যে আপুনি কোনো অসমত নাই, আপোনাৰ জেগাত আছে অৰুণাচল, নাগালেণ্ড এনেকুৱা জেগাত থকা নিচিনা আপোনাৰ অনুভৱ হ'ব। আৰু এই দেওহাল শব্দটো আহোমৰ ভাষাত কোৱা হয় চাওচেংৰন, আৰু এই দেওহাল হৈছে আহোমসকলৰ এক উপাসনাস্থলী। অৰ্থাৎ ময়ো আহোম হয়, যিহেতু আমাৰ পূৰ্বপুৰুষৰ আছিলে ইয়াত এটা প্ৰাৰ্থনাস্থলী, অৰ্থাৎ আমি ইয়াত সকলোৱে পূজা কৰিছোঁ। আৰু আপুনি যেতিয়া আহি থাকিব দেওহালৰ ওপৰলৈ আপুনি ইমানেই ধুনীয়া ভিউ দেখা পাব, আপোনাৰ চাই হেঁপাহ নপলাব এই ভিউ চাই চাই। সঁচাকৈ আপুনি দেখা পাইছেনে কি ধুনীয়া এটা সুন্দৰ পৰিৱেশ মোৰ পিছফালে। আৰু অৱশেষত আহি পালোহি চৰাইদেউৰ পাহাৰৰ শীৰ্ষত থকা চৰাইদেউৰ। আৰু এয়াই হৈছে স্বৰ্গদেউ চাওলুং চুকাফাই 1253 খ্ৰীষ্টাব্দত প্ৰতিষ্ঠা কৰা দেওহাল। আৰু বৰ্তমানো আহোম সম্প্ৰদায়ৰ লোকসকলে ইয়াত বিভিন্ন ধৰণৰ ৰীতি নীতিৰে পূজা পাতল কৰি আহিছে। আৰু স্বৰ্গদেউ চাওলুং চুকাফাই যেতিয়া 1228 খ্ৰীষ্টাব্দত অসম প্ৰৱেশ কৰি তেওঁ বিভিন্ন ধৰণৰ অঞ্চল জয় কৰিছিল, আৰু 1253 খ্ৰীষ্টাব্দত চৰাইদেউ স্থায়ী ৰাজধানী পাতে। আৰু সঁচাকৈ এক বুজাব নোৱাৰা অনুভৱ, এটা সুন্দৰ পৰিৱেশ। আপুনিও আহিব দেওহাল আৰু এই ধুনীয়া সৌন্দৰ্য উপভোগ কৰিব। আৰু নতুন ৰজাক উপহাৰ স্বৰূপে বৰাহী ৰজাই এই চৰাইদেউ পাহাৰত থকা তেওঁলোকৰ উপাসনাস্থলীটো ঘৰটো অৰ্পণ কৰে। আৰু স্বৰ্গদেউ চাওলুং চুকাফাই তেওঁলোকৰ এই ঘৰটো থকা স্থানতে তেওঁলোকৰ আহোম পুৰোহিতই মংগলিক অনুষ্ঠান সম্পন্ন কৰি দেওহাল স্থাপন কৰে। আৰু এই দেওহালত উমফা মেডাম মেফি পূজাত গৰু, মৌ, গাহৰি, হাঁহ, পাৰ, কুকুৰা আজি জীৱন্ত বলি দিয়া হৈছিল। আৰু এয়াই হৈছে ইতিহাস দেওহালৰ, যিহেতু প্ৰথম অৱস্থাত এটা ঘৰ আছিল, তাৰপিছত দেওঘৰ পৰা হ'ল দেওহাল। আৰু বৰ্তমান সময়ত ইয়াত কোনো ধৰণৰ দেওহাল নাই, আৰু বৰ্তমান আছে অকল মাথো খুঁটা তিনিটা, আৰু ঘৰটোৰ বাকীখিনি অংশ প্ৰায় ভাগি শেষ হৈ গৈছে। তো যিখিনি আছে এইখিনিকে আমি সংৰক্ষণ কৰি ৰাখিব লাগে, এয়াই হৈছে আমাৰ কৰ্তব্য। আৰু আশা কৰিছোঁ আপুনিও এবাৰ আহিব এই দেওহালত আৰু ইয়াৰ ধুনীয়া সৌন্দৰ্য উপভোগ কৰিব। আৰু আপুনি যেতিয়া এডোখৰ নতুন জেগা ফুৰিব যাব তাৰ বিষয়ে কিছু কথা জানিবৰ কাৰণে চেষ্টা কৰিব। আৰু ময়ো আজি আপোনালোকক দুআষাৰ ক'লোঁ দেওহালৰ বিষয়ে। আৰু আপোনালোকেও জনাব ভিডিঅ'টো চাই কেনেকুৱা পালে। যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব। তো আজিলৈ ইমানেই। জয় আই অসম।